হেল্ল' কি খবৰ আমি আহি পালোহি শিলিগুৰি আৰু আমি গৈ আছোঁ গেংটক আহক ভিডিঅ'টো ঘৰৰ পৰা ষ্টাৰ্ট কৰোঁ আপোনালোকেতো জানেই ট্ৰেইনৰ খানা ইমান ঠিক নহয় সেয়ে ভাবিলোঁ ঘৰৰ পৰাই পেকিং কৰি লৈ যাওঁ মই এতিয়া বন্ধাকবি ভাজিছিলোঁ বন্ধাকবিৰ লগত আলুও আছিলোঁ আৰু এয়া আলু আৰু বন্ধাকবি ভাজি ধুনীয়াকৈ লৈ ল'লোঁ লৈ লগতে ঘৰতে মই জলকীয়া আচাৰো বনাই থৈছিলোঁ সেয়াও ল'লোঁ আৰু ৰুটিও পেকিং কৰি লৈ ল'লোঁ লৈ ভাবিলোঁ ৰেডি হৈ লওঁ যিহেতু আমাৰ ৰেপিড' আহি পালেহি এয়া ৰেপিড'ত আমি অ'টো কৰিছিলোঁ এয়া অ'টোত উঠি ল'লোঁ লাগেজবোৰো ধুনীয়াকৈ লৈ ল'লোঁ এতিয়া আহি পালোঁহি আমি গণেশগুৰি পাই এয়া গৈ আছোঁ আমি এতিয়া আহি পালোঁহি আমি গুৱাহাটী ষ্টেচন আমাৰ ট্ৰেইন আছিলে 7টা বজাত কিন্তু ট্ৰেইনখন বহুত লেট আছিলে আমি ঘৰৰ পৰা ওলাইছোঁৱে বাৰু দেৰিকৈ 10টা বজাত ওলাইছোঁ এয়া আহি পালোঁহি ভাবিলোঁ ইমান ভোক লাগিছে কিবা এটা খাই লওঁ সেইকাৰণে এতিয়া খাবলৈ হোটেল বিচাৰি আছোঁ এখন হোটেল দেখিলোঁ আহি সোমাই আহিলোঁ ভাবিলোঁ ডোচাকে লওঁ ডোচা ইডলি আছিলে আৰু বৰাও আছিলে খালোঁ ঠিকে আৰু খাব পাৰি এতিয়া আমি ধুনীয়াকৈ খাই ট্ৰেইনৰ কাৰণে ৱেইট কৰি আছোঁ ট্ৰেইন আজি বহুত লেট আছিলে আপোনালোককতো কৈছোঁৱেই মই ট্ৰেইনৰ কাৰণে ৰৈ বহুত বৰ লাগি গৈছে আৰু গুৱাহাটীত বহুত গৰম পৰিছে থাকিব পৰা নাই আৰু অলপ পিছত 12টা মানত আহি ট্ৰেইন পালেহি মোৰ মুখখন দেখি আপোনালোকে গম পাইছে কিমান বৰ খাইছোঁ মই ট্ৰেইন আহি পালেহি মোৰ মুখত হাঁহি ওলাই গ'ল এতিয়া চাই আছোঁ আমাৰ ক'ত আছে চিট উঠিলোঁ ট্ৰেইনত উঠি মাহীহঁত যিহেতু যাব আমাৰ লগত মাহীহঁতক বিচাৰি আছোঁ আহিলোঁ আহি মাহীহঁতৰো বহুত ভোক লাগিছে সেইকাৰণে ৰুটি উলিয়ালোঁ ধুনীয়াকৈ এতিয়া আমি খাই লওঁ খাই কৰি লৈ চব অলপ শুলে মাহী মই বাৰু খোৱা নাই হ'লেও অলপ ৰেষ্ট কৰিলোঁ আৰু এতিয়া আমি আহি পালোঁ NGP আৰু এতিয়া যিহেতু আমি গেংটক যাম ভাবিলোঁ এজেঞ্চিৰ লগত কথা পাতি লওঁ এজেঞ্চিৰ লগত কথা পাতি আমাৰ চব ঠিক হৈ গ'ল এতিয়া আমি গেংটকলৈ যাওঁ এতিয়া এজেঞ্চিয়ে আমাক গাড়ী দিলে গাড়ীত লাগেজবোৰ ভৰাই আমি গেংটকলৈ যাত্ৰা ষ্টাৰ্ট কৰি দিলোঁ এয়া আজি আমাৰ পাইলট চৰি ধেমালি কৰিলোঁ ড্ৰাইভাৰ আৰু এয়া মাহীহঁত মহাহঁত বাবু চব আহিছিলে এয়া আমি চাওকচোন আহি আছোঁ ৰাস্তাটো কি ধুনীয়া ধুনীয়া পাহাৰ দেখিছোঁ আমিতো ভিউবোৰ দেখি একদম পাগলা হৈ গৈছোঁ আৰু যিমানেই ওপৰত আহি আছোঁ সিমানেই ঠাণ্ডা বাঢ়ি গৈ আছে ইমান ভোক লাগিছে ৰাতিপুৱাতো তেনেকৈ ৰুটি খুৱাই একো খোৱাই নাই ভাবিলোঁ ভাতকে খাই লওঁ এয়া ভাত খাব সোমালোঁ ভাতটো খালোঁ কিন্তু আপোনালোকক একদম দেখুওৱা নহ'লে খাবলৈ বহুত টেষ্টি আছিলে এয়া আহি আছোঁ আমি চাওকচোন ইয়াৰ ঘৰবোৰ ইমান ধুনীয়া সৰু সৰু কিন্তু দেখিবলৈ বৰ ভাল লাগে এতিয়া আপোনালোকে ৱেষ্ট বেংগলৰ ভিউ এনজয় কৰক এয়া আমি তিষ্টা নদীৰ পাৰে পাৰে আহি আছোঁ বহুত ধুনীয়া নদীখন বহুত ভাল লাগিছে ৰিয়েলততো ভিউটো আৰু ধুনীয়া আপোনালোকে ইয়াতে চাই এনজয় কৰক আৰু চাওকচোন পাহাৰবোৰ সঁচাকৈ বৰ ধুনীয়া ন কি যে ভাল লাগিছে অলপ বৰষুণ ঠাণ্ডা কি ধুনীয়া ফিল চাওকচোন টাৰ্ণিংটো ইমান ধুনীয়া চাবলৈ কি ভাল লাগিছে ব্ৰিজখন চাওকচোন ইমান ভাল লাগিছে ন ঘৰবোৰ চাওকচোন ঘৰবোৰ দেখিলেই ভাল লাগে ভাত খোৱাটো অলপ টাইম হ'ল ভাবিলোঁ চাহকে খাই লওঁ তাৰপিছত ইয়াত আহি পাওঁতে দাদাজনে ক'লে ইয়াৰ বোলে ম'ম'টো বহুত টেষ্টি হয় গতিকে এক প্লেট ম'ম' ল'লোঁ আৰু খালোঁ আৰু চাহটোও খালোঁ বাৰু চাহটো ইমান ভাল নাছিলে সঁচা কথা ক'বলৈ খালোঁ ম'ম'টো চাহটো দেখাটো টেষ্টি লাগিছে একদম প্লেট খালী যিমানেই যি নহওক অসমৰ নিচিনা চাহ কিন্তু ক'তো নাপায় দেই আৰু এয়া দাদা এজনে ফুল লৈ গৈছিলে চাওকচোন ফুলখিনি ইমান ধুনীয়া লাগিছে মই যে এটা ভিডিঅ' কৰি থৈ দিওঁ পিছতো চাব পাৰিম আপোনালোককো দেখুৱাব পাৰিম এতিয়া আমি পাম আৰু গেংটক পাবলৈ আৰু বেছি টাইম নাই 12 কিলোমিটাৰ আছে আমি গৈ আছোঁ এতিয়া
চাওকচোন পাহাৰ ডাৱৰ চব মজা লাগিছে নহয়। আৰু ইয়াত ইমান ক্লিন হয়, কোনেও একো পেলাব নোৱাৰে, খোৱা পেকেটবোৰ পেলাব নোৱাৰে, তামোলৰ পিক পেলাব নোৱাৰে, হৰ্ণ বজাব নোৱাৰে, একদম ক্লিন হয়। আৰু এতিয়া আমি পাই গ'লোহি হোটেল। এতিয়া গাড়ীৰ পৰা লাগেজবোৰ উলিয়াই ল'লোঁ। দেখাততো ভালেই লাগিছে, এতিয়া কেনেকুৱা বা হয় দেখাই আছোঁ আপোনালোকক। আমাৰ ৰুম বুকিং কৰি থোৱাই আছিলে, এতিয়া আমি আহি এণ্ট্ৰি কৰি ল'লোঁ। চাওকচোন ৰুমটো কেনেকুৱা, ঠিকে আছে বাৰু, থাকিব পাৰি। আমি মাহীহঁতৰ লগত শ্বেয়াৰিঙতে আছিলোঁ, ঠিকেই ৰুমটো ভালে আছিলে। চাওকচোন আমাৰ হোটেলৰ ৰুফটপৰ ভিউটো বৰ ধুনীয়া। ইয়াত ৰেষ্টুৰেণ্ট আৰু বাৰ এৰিয়াও আছে। এতিয়া মই ফ্ৰেছ হৈ আহিলোঁ, অলপ ৰেষ্ট লওঁ। আৰু গেংটকৰ পৰা নতুন নতুন ব্লগ আহি আছে, আপোনালোকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।